সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি মই নাৰিকলৰ লাড়ুৰ ৰেচিপি এটা লৈ আহিছোঁ। কেশৰেৰে বনোৱা নাৰিকলৰ লাড়ু। কেশৰেৰে নাৰিকল লাড়ু বনালে খুব ভাল লাগে খাবলৈ, দেখিবলৈও বৰ ধুনীয়া হয়। ইয়াৰ বাবে মই নাৰিকল দুটা লৈছোঁ। দুটা নাৰিকলৰ চুকুৰাটো এৰুৱাই কলাখিনি এৰুৱাই লৈছোঁ। এতিয়া সৰু সৰুকৈ মই নাৰিকলখিনি কাটি ল'ম। নাৰিকলখিনি সৰু সৰুকৈ কাটিব এইকাৰণে লাগিব কাৰণ মই মিক্সিত গুড়ি কৰিম। মিক্সিত গুড়ি কৰিবলৈ সৰুকৈ কাটি ল'বলগীয়া হৈছে। যাৰ ৰুকনি আছে ৰুকনিৰেও ৰুকি ল'ব পাৰে। এতিয়া মই মিক্সিত একেবাৰে সৰু জাৰটো লৈছোঁ। সৰু জাৰটোত নাৰিকল গুড়ি কৰিবলৈ সুবিধা হয়। কম কমকৈ ল'ব লাগে, সোনকালে গুড়ি হয় আৰু মিহি হয় গুড়িখিনি। এতিয়া মই অলপ অলপকৈ গোটেই নাৰিকলখিনি গুড়ি কৰি ল'ম। নাৰিকলখিনি মিহিকৈ গুড়ি কৰিলে লাড়ুকেইটা ৰসগোল্লাৰ দৰে হয় দেখিবলৈ। এতিয়া গোটেইখিনি গুড়ি কৰি ল'লোঁ। এতিয়া কেৰাহী এটা লৈছোঁ। কেৰাহীটো অলপ ডাঠ কেৰাহী হ'লে ভাল হয় আৰু কেৰাহীটো চফা হ'ব লাগে নাৰিকল লাড়ু বনাবলৈ। এতিয়া মই দুটা নাৰিকলৰ লাড়ুত মই 1 পোৱা চেনি দিম। দুটা নাৰিকল লাড়ুত আধা কেজি চেনিহে লাগে, কিন্তু মই 1 পোৱা দিম কাৰণ মই ইয়াতে মিল্ক মেইডো দিম। মিল্ক মেইড বহুত মিঠা, সেইবাবে এতিয়া চেনি অলপ কমাই লৈছোঁ। এতিয়া চেনিখিনি মই ভালদৰে নাৰিকলখিনিৰ লগত মিহলি কৰি ল'ম। চেনিয়ে নাৰিকলৰ গুড়ি ভালদৰে মিহলাই ল'ব লাগিব। গেছটো মিহলাই লৈহে জ্বলাই দিম। এতিয়া মই গেছটো জ্বলাই দিছোঁ। জ্বলাই প্ৰথমতে অলপমান গেছটো বঢ়াই দিছোঁ। প্ৰথমে অলপ গৰম হ'বলৈ মই গেছটো বঢ়াই লৈছোঁ। পিছত গৰম হৈ যোৱাৰ পিছত লাহে লাহে কমাই লৈ যাম গেছটো। কম জুইত নাৰিকল লাড়ু বনালেহে নাৰিকল লাড়ুকেইটা বনাবলৈ ভাল হয়, ভাল বগা হয়, নহ'লে তলিত লাগি ধৰে। পাতল কেৰাহী হ'লে জুই বঢ়াব নোৱাৰিয়ে, একেবাৰে কম জুইতে বনাব লাগিব। মোৰ কেৰাহীটো ডাঠ, সেইবাবে মই অলপ মাজে মাজে বঢ়াই দিব পাৰিছোঁ। এনেদৰে মই লাড়ুকেইটা বনাবলৈ মই নাৰিকলখিনি ভালকৈ ভাজি লৈছোঁ। নাৰিকলখিনি কেৰাহীটোৰ পৰা এৰ খাই নোযোৱালৈকে ভাজি থাকিব লাগিব। নাৰিকল লাড়ু বনাবলৈ প্ৰায় 20-25 মিনিট সময় লাগি যায়। চেনিখিনি শুকাই আহিছে, গতিকে মই ইয়াত এতিয়া মিল্ক মেইড দিছোঁ। মই মিল্ক মেইডৰ এটা টেমাৰ এটা টিনৰ আধা দিছোঁ। এতিয়া মিল্ক মেইড দি পেলাই আকৌ লৰাই লৰাই মই ভাজি থাকিব লাগিব। এনেদৰে ভাজি যেতিয়ালৈকে এৰ খাই নাহে কেৰাহীটোৰ পৰা, মই তেতিয়ালৈকে এনেদৰে ভাজিয়ে থাকিম। অলপ সময় লাগে নাৰিকল লাড়ু বনাবলৈ। এতিয়া এৰ খাই আহিছে লাহে লাহে। এতিয়া মই হাতেৰে চুই লাড়ু হ'ব পাৰে নে নোৱাৰে চাই ল'ম। এনেকৈ লাড়ু এটা বনাই চাইছোঁ। যদি সহজতে লাড়ুটো বনাব পৰা হয় তেতিয়াহ'লে নাৰিকলখিনি হৈ যাব, কিন্তু মোৰ হোৱা নাই, ঢিলা হৈ আছে আৰু মই অলপ সময় ভাজিব লাগিব। এতিয়া হৈছে, মই ইয়াৰে অলপ থৈ দিম, আধামান থৈ দিম। আধামান মই বগাকৈ বনাম আৰু বাকীখিনিত মই চেফ্ৰন মিহলাই বনাম লাড়ুকেইটা। নাৰিকল লাড়ু চেফ্ৰন মিহলাই বনালে লাড়ুকেইটা দেখিবলৈ বৰ ধুনীয়া হয়। এতিয়া মই গৰম পানীত তিয়াই থৈছিলোঁ চেফ্ৰন, ইয়াৰে দি দিছোঁ। অকণমান পানী দিছোঁ, নহ'লে লাড়ুকেইটা আকৌ বনাবলৈ দিগদাৰ হ'ব। এতিয়া পানী দিছোঁ, সেইবাবে মই আৰু অলপ সময় ভাজিব লাগিব। কালাৰটো বৰ ধুনীয়া হয় চেফ্ৰন দিলে। এতিয়া আৰু অলপ সময় ভাজি জুইটো একেবাৰে কমাই দিছোঁ, একেবাৰে চিমত দি লৈছোঁ। এনেকৈ আৰু অলপ সময় মই ভাজি লৈছোঁ।
এতিয়া হৈ গৈছে। মই কাঁহী এখনত উলিয়াই লৈছোঁ নাৰিকলৰ মিশ্ৰণখিনি। এতিয়া এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছতহে মই লাড়ুকেইটা বনাবলৈ লৈছোঁ। হাতত অলপমান ঘি সানি লৈছোঁ। ঘি সানি ল'লে লাড়ুকেইটা বনাবলৈ ভাল হয়। পানী দিলে লাড়ুকেইটা ভাল নহ'ব, সেইকাৰণে মই ঘি সানি লৈছোঁ। এনেদৰে মই এটা এটাকৈ লাড়ুকেইটা বনাই যাম। নাৰিকলৰ লাড়ু ভাল ধুনীয়া দেখিবলৈ হ'লে নাৰিকলৰ গুড়িখিনি মিহি হ'ব লাগে। নাৰিকলৰ গুড়িখিনি যদি খুব ধুনীয়াকৈ মিহি কৰি লোৱা হয়, তেতিয়া লাড়ুকেইটা দেখিবলৈ একেবাৰে ৰসগোল্লাটোৰ দৰে হয়। এতিয়া মোৰ আজি নাৰিকলৰ গুড়িখিনি মিহিকৈ কৰি লৈছিলোঁ, সেইবাবে ৰসগোল্লাৰ দৰে হৈছে লাড়ুকেইটা। এতিয়া লাড়ুকেইটা অলপ সময় ঢিলা হৈ থাকিব। 1 ঘণ্টা 1.5 ঘণ্টামানৰ পিছত লাড়ুকেইটা টান হৈ যায়। এনেদৰে মই গোটেইকেইটা লাড়ু বনাই পেলাম। ভিডিঅ'টো চাই নিশ্চয় সকলোৱে ভাল পাইছে। যদি ভাল পাইছে তেনেহ'লে লাইক এটা আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।